আহ, আজিৰ পৰা আমাৰ সাতবিল চেজাৰী গাঁৱৰ যিসকল আমাৰ ইয়াত বসবাস কৰা বেংগলী, বিশেষকৈ বেংগলী সম্প্ৰদায় আৰু লগতে আমাৰ ওচৰতে থকা ৰাজবংশী গাঁও, এই চাৰিওপিনে থকা আমাৰ হিন্দু ধৰ্মাৱলম্বী ভাই বন্ধুসকলে তেখেতসকলে প্ৰত্যেক বছৰে যেনেকুৱা ধৰণৰ আমাৰ ইয়াত অখণ্ড নাম যজ্ঞ তেওঁলোকে পালন কৰে, ঠিক তেনেদৰে এইবাৰো আজিৰ পৰা তেখেতসকলে সেই অখণ্ড নাম যজ্ঞ পালন কৰিবৰ কাৰণে আৰম্ভ কৰিছে। ইয়াৰে আমাৰ মুখ্যদ্বাৰ মুকলি কৰিবৰ কাৰণে আয়োজক কমিটিৰ পৰা তেখেতসকলে মোক নিমন্ত্ৰণ কৰি এই পিঠা খাটিবৰ কাৰণে যিটো দায়িত্ব দিলে, তেওঁলোকৰ নিমন্ত্ৰণ মৰ্মে আজি মই ইয়াত উপস্থিত হৈ পেলাই তেখেতসকলে দিয়া দায়িত্ব মই পালন কৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰে তেখেতসকলে মোৰ হাতে দিয়ে আমাৰ এই মুখ্যদ্বাৰৰ যিটো ৰিবন কাটা, যিটো পিঠা কাটা, যিটো আমাৰ পৰ্ব, সেইটো তেখেতসকলে পালন কৰি আহিছে। এই বছৰতো তেখেতসকলে ঠিক তেনেদৰে মোকে দায়িত্ব দিলে। কিন্তু ডাঙৰ মোৰ কাৰণে এটা গৌৰৱৰ বিষয়, চেজাৰী সাতবিল গাঁৱৰ ৰাইজৰ লগত মোৰ একেবাৰে ওতঃপ্ৰোত জড়িত এটা সম্পৰ্ক আছে। অন্তৰৰ পৰা তেখেতসকলক মই ভাল পাওঁ আৰু তেখেতসকলেও মোক একেবাৰে অন্তৰৰ পৰা ভাল পায়। এই অঞ্চলৰ ৰাইজ একেবাৰে চিধা চাধা, সৰল সহজ আৰু শান্তিপ্ৰিয় মানুহসকল আছে বুলি মই বা এই অঞ্চলৰ মানুহবিলাকে চবেই জানে। এই অঞ্চলৰ ৰাইজৰ উন্নতি, তেওঁলোকৰ শান্তি, তেখেতসকলৰ উন্নতি মই সদায় কামনা কৰোঁ। আৰু এই অঞ্চলত সদায় তেখেতসকলে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে যাতে বসবাস কৰিবলৈ বা থাকিবলৈ যাতে ঈশ্বৰে তেখেতসকলক প্ৰাৰ্থনা দিয়ে, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজিৰ পৰা আৰম্ভ হ'ব লগা যিটো অখণ্ড নাম যজ্ঞ তেখেতসকলে অহা 4 দিনলৈকে পালন কৰিব। এই উদ্দেশ্য সফল হওক, ভগৱানে তেখেতসকলক এই পূজাৰ জৰিয়তে সন্তুষ্ট হৈ পেলাই অঞ্চলবাসী ৰাইজক আশীৰ্বাদ দিয়ক, অঞ্চলবাসীক আমাৰ ৰক্ষা কৰক। ইয়াৰ দ্বাৰাদি আমাৰ জাতীয় পৰিচয়, জাতীয় আমাৰ যিবিলাক ধৰ্ম, পৰম্পৰা, কলা সংস্কৃতি আমি যাতে ৰক্ষা কৰাৰ কাৰণে ক্ষমতা ঈশ্বৰৰ পৰা লাভ কৰোঁ, সেইখিনি ভগৱানে যাতে আমাৰ ওচৰত বা আমাৰ ওপৰত যাতে আশীৰ্বাদ দিয়ে, মই সেইটো কামনা কৰিছোঁ। অখণ্ড যজ্ঞ যিটো নাম কীৰ্তন আমি যে ইয়াত আৰম্ভ কৰিছোঁ, ইয়াৰ লগতে মই আজিৰ এই মঞ্চখনত আমাৰ এই বহৰাগুৰিৰ ওচৰতে নতুনপাৰা গাঁৱৰ বাসিন্দা আমাৰ সত্যৰঞ্জন দাস, তেখেতৰ যিহেতু দুয়োটা কিডনী একেবাৰে ডেমেজ হৈছে আৰু এই গৰীব পৰিয়ালৰ সত্যৰঞ্জন দাসে উন্নত মানৰ চিকিৎসা ল'বৰ কাৰণে তেখেতৰ হাতত পইচা নথকাত তেওঁ যথেষ্ট কষ্ট পাই আছে। কলকাতাত যদিও গৈ পেলাই ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁ যোজা চলাইছে, কিন্তু পইচাৰ অভাৱত তেওঁ যাব পৰা নাই। 1 সপ্তাহমান আগত মোক তেখেতৰ ঘৰলৈ যোৱাৰ এটা সুযোগ অঞ্চলবাসী ৰাইজে প্ৰদান কৰিছিলে। মই নিজ চকুৰে তেখেতৰ ঘৰত গৈ পেলাই চালোঁ, তেখেতৰ পৰিয়াল খুবেই গৰীব আৰু এই ট্ৰিটমেণ্ট ল'বৰ কাৰণে সামৰ্থ্য নহয়। আৰু এই সময়তে মই তেখেতক আমাৰ মুখ্যমন্ত্ৰীৰ যিটো সাহায্য পুঁজিৰ ফাণ্ড MLA বিলাকে যিটো আদায় কৰিব পৰা এটা সুযোগ আছে, এই ফাণ্ডৰ পৰা মই তেখেতক 2 লাখ টকা আনি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। আজি মই সঁচাকৈ এই পবিত্ৰ অনুষ্ঠানতে আমাৰ য'ত নেকি নাম যজ্ঞ আৰম্ভ হৈছে, এই মঞ্চতে মই আমাৰ সত্যৰঞ্জন দাসক তেখেতৰ হাতত 2 লাখ টকা অসম চৰকাৰৰ পৰা আনি পেলাই ইয়াৰ চেক মই তেখেতলৈ আজি সেইটো অৰ্পণ কৰিছোঁ। মই সঁচাকৈ এই গৰীব দুখীয়া পৰিয়ালৰ আমাৰ এই বেমাৰত ভুগি থকা এই সত্যৰঞ্জন দাসৰ হাতত এই চেকটো গতাই দিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই ভাবোঁ, মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সত্যৰঞ্জন দাসৰ কিডনী দুটাও যাতে ভাল হয়, পুনৰ যাতে আকৌ তেখেতে এজন সুস্বাস্থ্যৱান নাগৰিক হিচাপে আমাৰ মাজলৈ, আমাৰ এই পৃথিৱীত একেলগে থকাৰ সুবিধাটো যাতে পায়। এইখিনি আজিৰ এই নাম যজ্ঞৰ প্ৰাৰ্থনাৰ জৰিয়তে চবে যাতে তেখেতক আশীৰ্বাদ দিয়ে, ভগৱানে যাতে আশীৰ্বাদ দিয়ে, মই তেখেতলৈ এইখিনি ভগৱানৰ পৰা প্ৰাৰ্থনা জনাই আশীৰ্বাদটো প্ৰদান কৰিছোঁ।